সব দুখ তোৰ কাৰণে পোৱালি বাঢ়িছে। এটাতো ল'ৰা শুকুৱাব নোৱাৰিলি, কথা ক'ব আহিছ। আৰু শুন, তই পঢ়িবি জমিদাৰৰ ঘৰলৈ যাবি, বিয়া হৈ পেলাই, তেতিয়াতো তাতে এনেই ডাঙৰ মানুহ হবি, ডক্টৰ বনিব নালাগে। কি পাগলামি কথা ক'ব আহিছ? নহ'ব, কথাটো খাটাক। এই বিয়া মই ফিক্স কৰিম, আজি এই বিয়া মই ফিক্স কৰি থৈ আহিম। জমিদাৰ ঘৰ এতিয়াই যাম। মোৰ বন্ধু বিয়া ঠিক কৰি থৈ আহিছো, জানানে নাই? জমিদাৰ পুতেক ডাঙৰৰ লগত। কি কথা ক'ব আহিছ? তোৰো বিয়া বয়স হৈ গ'ল, তাইও হৈ গ'ল। তয়ে মানে মূৰত পঢ়াৰ কথাটো সোমালি ন? তই এবাৰ ওলা, মোৰ ঘৰৰ পৰা মই কৈছো ওলা। মোৰ ছোৱালীজনী বেয়া কৰাত তোৰে দায়িত্ব আছে চব। ওলা। ঠেং ভাঙিম তোৰ। এই মাৰক মাৰ। ঘৰত ইমান এটা ডাঙৰ মুহূৰ্তত তই কিয় ভিতৰত সোমাই আছ? কিয়নো বিয়া ঠিক কৰিছো। থাকিব লাগে নে নালাগে? জমিদাৰ পুতেক ডাঙৰটোৰ লগত মই বিয়া ঠিক কৰিছো, আৰু এইটো কথা খাটাং। কি কথা ক'ব আহিছ? ফটোৱা বহুত ভাল। ইমান ডাঙৰ মাটি সম্পদ থকা মানুহ ঘৰলৈ বিয়া দিম। কি কথা ক'ব আহিছ? কিয় নহয়, তই কেতিয়া আহিছিলি বিয়া হৈ মোৰ লগত? এইটো কথা নহয়, ল'ৰা সদায় ল'ৰা আৰু ছোৱালী সদায় ছোৱালী। ছোৱালী সদায় কাম পাকঘৰতে। মানে মোৰ ছোৱালীজনী বিয়া। আজিকালিনো পঢ়ি শুনি কিডাল কৰিছে? আমাৰ ভাৰতৰ আগতে প্ৰধানমন্ত্ৰী আছিলে। তেতিয়াহ'লে তাই এঘৰ ছোৱালী হয় নহয়? প্ৰতিভা পাটেল ভাৰতৰ ৰাষ্ট্ৰপতি হয় নহয়? তেতিয়াহ'লে তাই এঘৰতো ছোৱালীয়ে হয়, হয়নে নহয়? চা, তই আঙুলি মূৰত হিচাপ কৰিব নোৱাৰিবি ছোৱালী ইমান ডাঙৰ কাম কৰি লৈছে। বুজি পাইছনে? ছাৰ, সেইবিলাক ছোৱালীটো বহুত নিজৰ মাথা বহুত ওপৰত। আমাৰ কি নোৱাৰো, আমাৰ ছোৱালীজনী নহ'ব নহয় ছাৰ। আমি বহুত সৰু মানুহ ছাৰ। ভুল, তই ভুল বুজিছ। তোৰ ছোৱালী পঢ়া শুনাত ভাল, তাই ভাল হ'ব, ভালদৰে পঢ়া শুনা কৰি তোৰে নাম হ'ব। তাৰ যি ডাঙৰ মানুহ হয় চবেই ক'ব কাৰ ছোৱালী? জবলাৰ ছোৱালী ভাল ডাঙৰ কাম কৰি আছে, হয় নহয়? আজিকালি ছোৱালী ল'ৰাৰ পাৰ্থক্য নাই। ল'ৰাই যেনেকৈ আগবাঢ়ি গৈছে লগে লগে ছোৱালীও আগবাঢ়ি গৈছে। কিন্তু ছাৰ, বিয়াটো এদিন নহয় এদিন দিবই লাগিব। মোৰ ছোৱালীজনী দিব লাগিব, আপোনাৰ ছোৱালীজনীও দিব লাগিব ছাৰ। লাগিব, এটা উপযুক্ত বয়স আছে, বয়সত আমি বিয়া দিব লাগিব। ইমান সৰুতে বিয়া দিবলৈ সময় হোৱা নাই নহয় সিহঁতক। বুজিছ? হয় ছাৰ। এটা কথা সদায় মনত ৰাখিবি, এই যেনেকৈ ধৰিছোঁ এই আমাৰ এই 2020 এই আমাৰ কি অলিম্পিক হৈছিলে, দেখিছ? তুমি কোৱাচোন কোন আছিলে? আৰু দাদা
কত জোৱানৰ লগত আজিকালি আমাৰ ছোৱালীখিনি বৰ্ডাৰত ৰখিছে আৰু আমাৰ ছোৱালীখিনিক আগভাগো দিছে। চাইন্টিষ্টৰ পৰা আদি কৰি পুলিচৰ পৰা